জুবিন মই ভবা নাছিলোঁ, কেতিয়াও ভবা নাছিলোঁ ময়ো যে এজন বীৰ পুত্ৰৰ পিতৃ আছিলোঁ। জুবিন গাৰ্গৰ পিতৃয়ে জুবিন গাৰ্গলৈ লিখা শেষৰখন চিঠি মই আপোনালোকক শুনাব বিচাৰিছোঁ। হয়, কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ যি খবৰ বিয়পি পৰাৰ লগে লগে গোটেই অসমখন স্তব্ধ হৈ পৰিছে আৰু সেইজন কণ্ঠশিল্পী জুবিন গাৰ্গৰ আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাতিপুৱাৰ ভাগতেই লৈ যোৱা হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ আৰু এখন বিশেষ চিঠি এতিয়া অসমৰ ৰাইজৰ বৰ্তমান সময়ত চকুলো বোৱাইছে। চিঠিখন লিখিছে দীপক কুমাৰে। যিহেতু দীপক কুমাৰ জুবিন গাৰ্গৰ এজন অনুৰাগী, জুবিন গাৰ্গক মনে প্ৰাণে ভাল পায় দীপক কুমাৰে, গতিকে জুবিন গাৰ্গৰ পিতৃৰ মনৰ অনুভৱ, বৰ্তমান সময়ৰ অনুভৱখিনি তেওঁ লিখি উলিয়াবৰ কাৰণে চেষ্টা কৰিছে। তেওঁ শিৰোনাম দিছে জুবিন গাৰ্গৰ পিতৃৰ শেষৰখন চিঠি। সেই চিঠিখন শুনাৰ পিছত আপোনালোকৰো চকুলো বৈ পৰিব। আচলতে এজন পিতৃয়ে মনত কিদৰে ভাবিব পাৰে নিজৰ পুত্ৰ সন্তানক যেতিয়া মৃত্যুমুখত পৰা দেখা পাব, যেতিয়া তেওঁৰ অতিকৈ আপোন সন্তানটি যেতিয়া নশ্বৰ দেহ ঘৰলৈ আহি পৰিব, তাৰপিছত তেওঁৰ মনত কি ভাৱ হয়। কাৰণ জুবিন গাৰ্গ হৈছে অসমবাসী ৰাইজৰে হাৰ্টথ্ৰব, নয়নৰ মণি আৰু সেই জুবিন গাৰ্গৰ পিতৃ হিচাপে তেওঁ কিন্তু যথেষ্ট গৌৰৱান্বিত। আৰু এই জুবিন গাৰ্গৰ পিতৃৰ যি শেষৰ চিঠি, জুবিন গাৰ্গলৈ লিখা যিখন চিঠি বৰ্তমান সময়ত এজন অনুৰাগীয়ে, জুবিন গাৰ্গৰ এজন অনুৰাগীয়ে তেওঁৰ মনৰ ভাৱ হিচাপত তেওঁ কল্পনা কৰি লিখি উলিয়াইছে, সেই চিঠিখন আপোনালোকে এবাৰলৈ শুনক। সেই চিঠিখন শুনাৰ পিছত আপোনালোকেও আচৰিত হৈ পৰিব, আপোনালোকৰ দুচকুৰে চকুলো বাগৰি আহিব। বেছি পলম নকৰি মই সেই চিঠিখন আপোনালোকক শুনাব বিচাৰিছোঁ। সেই চিঠিখনত কি লিখা আছে চিঠিখন আপোনালোকে শুনক। শুনি উঠি যদিহে আপুনি প্ৰকৃত জুবিন অনুৰাগী, তেতিয়াহ'লে আপোনালোকেও কিন্তু ভাবিবলৈ বাধ্য হৈ পৰিব আচলতে জুবিন গাৰ্গৰ পিতৃৰ মনৰ অনুভৱখিনি। আহক বেছি পলম নকৰি জুবিন গাৰ্গৰ পিতৃয়ে লিখা যিখন চিঠি লিখি উলিয়াইছে জুবিন গাৰ্গৰ এজন অনুৰাগী দীপক কুমাৰে, চিঠিখনলৈ আগবাঢ়ি যাওঁ। আহক কি লিখা আছে চিঠিখনত। জুবিনলৈ পিতৃৰ শেষৰ চিঠি। কথা দীপক কুমাৰ। পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। জুবিন মই ভবা নাছিলোঁ, কেতিয়াও ভবা নাছিলোঁ ময়ো যে এজন বীৰ পুত্ৰৰ পিতৃ আছিলোঁ। তোৰ কৰ্মবোৰ চাই মাজে মাজে গালি দিছিলোঁ, বৰ খং উঠিছিল মোৰ। কিহৰ বাবে এনেকৈ মানুহবোৰ তোৰ ওচৰলৈ আহি থাকে? তই মন্ত্ৰী নে কোনোবা ডাঙৰ ৰাজনীতিবিদ? কিহৰ বাবে ইমান সহায় তোৰ? আচৰিত হৈছিলোঁ মই তোৰ কৰ্মবোৰ চাই। এতিয়া ভালকৈ উপলব্ধি কৰিছোঁ তোৰ গীতৰ প্ৰতিটো